তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিন নৰদেহা সদা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। তুমি মোৰ মন আকাশত জ্বলি এজনী কেলা বেলি দুপৰলৈকে শুই আছে। এতিয়া কাম কৰি কৰি মৰ শান্তি নাই, মোৰ জীৱনত শান্তি নাই। দেহা তই যে কাপোৰ মাৰি দিবলগীয়া হৈছে, বোৱাৰী ক'লৈ গ'ল? এজনী বৰ বোৱাৰীয়ে শুই আছে। এইকেইদিন তই নাই মোক কাম কৰে মাৰিছে কাম। বোৱাৰী আমি আহিলো। অ' মা বুজনি আহি পালেহি সন্মনাস। অ' মা আহক আহক। অ' বোৱাৰী পানী এগিলাচ লৈ আহ। এই মাহঁত আহি পালেহি, পানী এগিলাচ লৈ আহক। গৈছো গৈছো। মাই গড, আজি বোৱাৰীজনী মোক ৰিল বনাবলৈ মাতিছিলে নহয়। হেপাই আজি হাজিৰ কাছে ওলাই আহিছো। ইজনীৰ লগত ৰিল বনাই থাকিলে মোৰ ৰবনটো উতলি উঠিছে। মাই গড, আজি ইমান ৰ'দ পৰিছে অ'। সেইকাৰণে আজি ছানলাইটযোৰ পিন্ধি আহিছে, ৰিল বনামে। বোৱাৰী দেহাক যে পানী আনিবলৈ ক'লা, তুমিও আনিব পাৰিলা হেঁতেন। ল'ৰাটোৱে পানী গিলাচ আনিলে কিবা ক্ষতি হ'ব নেকি? অ' এইকেইদিন অকলে অকলে ঘৰত থাকি মুখখন ধৰাই থৈছে যেন পাইছো। মুখ ধৰা কথা নহয়, বৰ পুতেৰে পানী গিলাচ আনি দিলে নমৰে। আৰু তই বৰ মুখ চলাইছ দেখোন, বৰ মুখ চলাইছ। ঘৰলৈ গৈ পানী এইবোৰকে শিকি আহিছিলি নেকি? বুঢ়ী মোক বৰ জোকাই নলবি। কাক বুঢ়ী বুলি ক'ব লাগিছে? কাক বুঢ়ী বুলি ক'ব লাগিছে? তই বুঢ়ী। এই বুঢ়ী বুলি নকয়, ডেকেৰী বুলি ক'ব লাগে, লাজ নাই। কলিতা বেছিকে দন হৈ বোলে। ভাল লাগিছে ভাল লাগিছে, এতিয়াহে জমিছে। ৰিল চিল নবনাই, সিহঁতৰ দনখনকে উপভোগ। কথাটো ৰাজাকে কওঁগে যে এটা নহয় ঘৰত গৈ 10টা ৰিল বনামগে। মোৰ ফেভৰেট গানটো লগাই লওঁ। Okay.